ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম পাই মই ইতিমধ্যে 1K ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আপোনালোকক মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে মোক আগলৈ আপোনালোকে যাতে মৰম চেনেহ কৰি থাকে। আজি আপোনালোকলৈ আন এটা ৰেচিপি মই লৈ আহিছোঁ। ঘৰতে এজোপা আমলখি গছ আছে। আজি মই আমলখি তৰকাৰীটো শিঙি মাছ দি পেলাই মই বনাবলৈ প্ৰস্তুত কৰিবলৈ মই ৰেডি হৈছোঁ। যেহেতু আমলখি খালে আপোনালোকে বদহজম ভাল হয়, কিমান ভাল আপোনালোকে উপকাৰিতাটো জানেই, চুলিৰ কাৰণে কিমান ভাল আপোনালোকে জানে। গতিকে আহকচোন আমি আজি তাৰ প্ৰস্তুত কৰোঁ। শিঙি মাছ বিচাৰি বজাৰলৈ আহিলোঁ ওলাই আৰু এয়া শিঙি মাছ পাই গ'লোঁ। ঘৰতে আমলখি গছ এজোপা আছে, ইয়াৰ আজি সৎ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। অলপ আমলখি ছিঙি লওঁ। আমলখিৰ ইংৰাজী নামটো হৈছে ইণ্ডিয়ান গোজবেৰী আৰু চাইণ্টিফিক নেম হৈছে ফিলিন্থাছ আম্ব্লিকা। দেখিছে নহয় কেনেদৰে লমালম লাগি আছে। বৰ পুৰণি গছ এজোপা আমাৰ ঘৰৰ দেউতাই ৰুই থৈ যোৱা। আজি মই আমলখি তৰকাৰীটো বনাবৰ কাৰণে মই কেইটামান আমলখি ইতিমধ্যে পাৰি ধুই আনি লৈছোঁ। এটা আলু লৈছোঁ, নহৰু আৰু আদা, আৰু এয়া বজাৰৰ পৰা মই শিঙি মাছ কিনি আনিছোঁ। এতিয়া প্ৰথমে মই আমলখিখিনি আৰু আলুটো মই এটা কুকাৰত বইল কৰি ল'ম। শিঙি মাছ মাৰিবলৈ কিমান অসুবিধা আপোনালোকেতো ভালদৰে জানে। গতিকে মই শিঙি মাছকেইটা এটা গামলাত ৰাখি ল'লোঁ আৰু অলপ ইয়াৰ ওপৰত হাতত নিমখ অলপ ছটিয়াই দিম আৰু এখন ঢাকনেৰে ঢাক মাৰি দিম। মই ভালদৰে কাটি বাছি ল'লোঁ, চফাকৈ ধুই এই অকণমান হালধি আৰু অকণমান নিমখ এনেদৰে মই এতিয়া সানি ল'ম। এই পাতি লৈছোঁ আৰু অলপ মিঠাতেল মই ইউজ কৰিম। ইয়াত এড কৰিম। শিঙি মাছখিনি এতিয়া এখন কেৰাহীত দি ফ্ৰাই কৰি ল'ম আৰু এখন ঢাকন মাৰি দিম। ইতিমধ্যে মাছখিনি ফ্ৰাই হৈ গৈছে। মই এতিয়া এখন থালত মই এই মাছখিনি উলিয়াই ল'ম। মই কুকাৰৰ পৰা আমলখিখিনি আৰু আলুটো উলিয়াই ল'লোঁ। এতিয়া মই এই আমলখিখিনি উলিয়াই মই ইয়াৰ ভিতৰৰ পৰা গুটিখিনি উলিয়াই ল'ম। আমলখিটো পিটিকি মই গুটিখিনি উলিয়াই ল'ম। এইখিনি এটা আলু যে দিছিলোঁ, আলুটোৰ সৈতে আমলখিখিনি গুটিখিনি উলিয়াই পিটিকি ল'লোঁ। এইখিনি ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া কি কৰিম জানেনে? শিঙি মাছৰ এনেদৰে আমি শিঙি মাছখিনিৰ মাংসখিনি এৰুৱাই ল'ম। যিহেতু এটা কথা আপোনালোকে জানেনে যে শিঙি মাছৰ এই যে এডাল নলী থাকে, এই নলীডাল খাব নালাগে। এইডাল খাব নালাগে। এই কোলাকে দেখিছে, এইডাল খাব নালাগে। এইডাল আমি ইয়াৰ পৰা ৰিমভ কৰি ল'ম। অকণমান সেইখিনি তেলতে মই 5 ফোৰণ দিলোঁ। আদা নহৰু চপ কৰি লৈছিলোঁ, এইখিনি মই ইয়াত এড কৰিলোঁ। ৰঙচুৱা হোৱালৈকে অলপ ফ্ৰাই কৰি ল'ব। মই এই আমলখিখিনি আলু যিখিনি পিটিকা বনাই লৈছিলোঁ, এইখিনি মই ইয়াত এড কৰিম। নিমখ এড কৰিব, অকণমান হালধি পাউডাৰ। এতিয়া বিশেষ একো বস্তু নাথাকে। এই মাছখিনি দেখিছে নহয়, মই এনেদৰে উলিয়াই ল'লোঁ। মাছখিনি এনেদৰে উলিয়াই ল'লোঁ আৰু এই মাছখিনি এতিয়া ইয়াত মই এড কৰিম। আৰু 5 মিনিটৰ সময়ৰ বাবে ঢাকন মাৰি ৰাখিম। এতিয়া অলপ ধনিয়া পাত এড কৰিম। আজি মই এনেদৰে দুপৰীয়াৰ সাজটো তৈয়াৰ কৰিলোঁ। এনেদৰে আপোনালোকেও ট্ৰাই কৰি চাবচোন। গৰম ভাতৰ লগত পৰিৱেশন কৰি চাব আৰু লগতে মোক পুনৰ মৰম দিব বুলি আপোনালোকক অনুৰোধ জনাইছোঁ। লগতে চেনেলটোক ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব বুলি মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ।
জামিনীজ কিটচেনৰ ইতিমধ্যে 4.5 মাহ সম্পূৰ্ণ হৈছে আৰু 1K ছাবস্ক্ৰাইবাৰ মই বুটলিবলৈ সক্ষম হৈছোঁ সেই উপলক্ষে আজি মই এই কেকটো কাটিবলৈ আগবাঢ়িছোঁ আহকচোন